আমার এসবিআই স্টেট ব্যাংক অফ ইন্ডিয়া আমি জানো আইসিআইসিআই ইনশান মানে ফুল ফর্ম জানো আইএমআর এর নম্বরটুকু আপনারা বুঝাই দাও আইএমআর তো কি এমএর পদ্ধতি রে ইনভেস্ট কন্ট্রাক্ট আৰু মেট্রোনাল মই অকল সহায় কৰি দিছো আৰু শুন ইয়াৰ মনত আৰু এটা কথা কওঁ দেউতাজি ইয়াত বিৰোধী নাই মই কথাটো ক'ব বিচৰা নাই আজি আপুনি আপোনাৰ দায়িত্বখিনি পালন কৰা নাই তাৰ ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হৈছে ইয়াত আমাৰ দলিত মানুহখিনি আছে আপুনি চাওক যে আজি ৰোগ নিৰ্মূলৰ পইচাটো আপুনি 3-4বাৰ প্ৰেছ মিট দিছে কিন্তু আজিলৈকে আমাৰ ৰাইজে পোৱা নাই আপুনি বাইদেউ কৈছে ৰোগ নিৰ্মূলৰ পইচা আফ্ৰিকাত আহি আছে 2-3বাৰ আপোনাক আমি দুশ লিষ্ট ছাবমিট কৰিছোঁ আজিলৈকে পাইছোঁ নেকি আপুনি আমাৰ নিয়মটো আজি আমাৰ চিফ মহোদয় আজি আমাৰ চিফ মহোদয় আপুনি ইমান কথা কয় আপুনি কৈ আছে 40টা হাইয়েস্ট আপোনাৰ অকলে প্ৰব্লেম নেই আরে আমার প্রবলেম হয়েছে কেন কৈছো এটো সবারই প্রবলেম অলপ সূচি কৰক বস্তুটো প্রবলেম হয়েছে কেন কৈছো আপুনি প্রবলেমটো সলভ কৰক আপুনি ইয়াত ডিবেট কৰি থাকিব নালাগে আপুনি প্রবলেমটো সলভ কৰক এই মহোদয় প্রবলেম আপুনি প্রবলেমটো সলভ কৰক না আপোনাৰ দায়িত্ব আৰু যদি নোৱাৰে আপুনি ইয়াৰ পৰা ৰিজন দিয়ক আরে রিজনের কথা তো পিছত আছে যদি আপুনি নোৱাৰে কথা ইফালে বিজেপি চেঞ্জ কৰি আপুনি কি না কংগ্রেসের পর আহি আপুনি এই সুতালাপি 15 দিনের পর আহি আপুনি সরকারত আহি জয়েন কৰি যে ডাঙৰ ডাঙৰ কথা পায় মই কৰিছো আপনি বলছেন কংগ্রেসের পর আহি বিজ্ঞান করে আপনি এরিয়া নাম আলোচনা করে বলতে পারে আলোচনা কৰি সূচি কৰক এতিয়া কংগ্রেসের কথা কইছে ঠিক আছে আপনার সরকার বলে হয়তো বড় মিটিং করিছো ঠিক আছে কথা কইছে ও বিষয় না ইয়ার মহোদয় এমসিএল আপনি কি সরকারের এমসিএল শুরু করতে কেন তো ভালো লাগিব শিৰ মহোদয় কিবা ক'ব একচুৱেলি কংগ্ৰেছৰ পৰা অহা বুলি কৈছে এতিয়া আমাৰ মহোদয়ে এতিয়া এখেতে মিনিংলেছ এটা মানে জবাব দিছে মানে এখেতে এইটো কৈছে একচুৱেলি এইটো এখেতৰে অলপ ঘমণ্ডৰ কাৰণে এইবিলাক কথা পাতিছে এইবিলাক কথা সদনত ক'ব নাপায় এইটো কৈছে আৰু মইতো ক'লোৱে আপোনাক যে যেতিয়া আপুনি কোৱেশ্যনৰ এনচাৰ দিব নোৱাৰে তেতিয়া আপুনি বেলেগ ছাইডত গৈ এইবিলাক আবুল তাবুল কৈ থাকে এইটো কৈছে ময়োতো এইকাৰণে ক'লোঁ আৰু আমি কংগ্ৰেছৰ পৰা মই তাকে কৈছোঁ আমি কংগ্ৰেছৰ পৰা আহিলেও আমাৰ ভোটতো আপুনি হৈছে একচুৱেলি পুৰণা বিজেপি নতুন বিজেপি নহয় এখেতে যে মোক কৈছে যে আমি কংগ্ৰেছৰ পৰা আহিছোঁ তো এখেতেওতো অলপ দিন আগত BPF-ৰ হৈ কাম কৰিছে আপোনালোকে চবেই জানে ভোটৰ আগত খালি টিকেটটো লৈছে লৈ খেলিছে স্বাস্থ্য বিভাগত আপুনি খুব গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন কৰিছিলে আমি স্বাস্থ্য বিভাগত কোৱেশ্যন কৰিছিলোঁ যেহেতু এছেম্বলিটো আমি এছেম্বলিয়ে আমাৰ MCL-ৰ এইটো দায়িত্ব যে আমাৰ যিবিলাক আমাৰ সমষ্টিটো মই উত্থাপন কৰিছোঁ যে আমাৰ সমষ্টিত যিবিলাক ডেভেলপ হোৱা নাই বা যিবিলাক দৰকাৰ আমি এইটো কাৰণে কোৱেশ্যন কৰিছোঁ আৰু এইটো আমি কৰিব পাৰোঁ এইটোৱে আমাৰ কাম ৰাইজে আমাক প্ৰতিনিধি বনাই পঠাইছে আমাৰ সমষ্টিৰ যি যি সমস্যা আছে আমি ক'বলগীয়া জেগা এটাই আমাৰ এই এছেম্বলিত আমি ক'ব পাৰোঁ এইকাৰণে আজি মই কোৱেশ্যন কৰিছিলোঁ যে আমাৰ হস্পিটেলবিলাক আগৰ চৰকাৰে আধা কাম কৰি থৈ গৈছিল আমাৰ ইয়াৰ আগত যে পাৰিষদীয় যি চৰকাৰ আছিল এখেতে আগত 50-50 বনাই থৈ গৈছে কামবিলাক আধৰুৱা হৈ আছিল তেতিয়া মই আমাৰ চৰকাৰ অহাৰ পিছত মই আমাৰ মহোদয়ক আজি মই সদনত উত্থাপন কৰিছোঁ আৰু কৈছোঁ যে কামখিনি আপুনি সোনকালে কৰি দিয়ক আমাৰোতো 3 বছৰ গ'ল আমাৰ কামখিনি হ'ব লাগে এইখিনি মই অনুৰোধ কৰিছোঁ আপোনাক পৰা অহা একচুৱেলি কংগ্ৰেছৰ পৰা অহা বুলি কৈছে এতিয়া আমাৰ মহোদয়ে এতিয়া এখেতে মিনিংলেছ এটা মানে জবাব দিছে মানে এখেতে আমাৰ কোৱেশ্যনটোৰ পৰা আঁতৰি যাব বিচাৰিছে সেইকাৰণে এইবিলাক ভুলভাল কথা কৈছে এইটোৰ মিনিং আপুনি দিয়ক এইটো আপুনি কংগ্ৰেছৰ পৰা আহিছে আৰে কংগ্ৰেছৰ পৰা আহিছোঁ হা এইটো কৈছে একচুৱেলি এইটো এখেতৰে অলপ ঘমণ্ডৰ কাৰণে এইবিলাক কথা পাতিছে এইবিলাক কথা সদনত ক'ব নাপায় যেহেতু আমি MCL এখেতেও MCL আমাক ৰাইজে প্ৰতিনিধি বনাই পঠাইছে আমি ৰাইজৰ
স্বাৰ্থত কামৰ স্বাৰ্থত আমি য'ত গৈ ৰাইজক হেল্প কৰিব পাৰিম তাত মোৰ সমষ্টিৰ মানুহে ক'ব পাৰে যে আপোনাক আমি ভোট দিছোঁ আপুনি কংগ্ৰেছক, কিন্তু আমাৰ সমষ্টিৰ মানুহে আপোনালোকে ছাৰ্ভে কৰি চাওক, চব মানুহে মোৰ ওপৰত খোজ আছে যাতে মই ৰাইজৰ কাম কৰাৰ কাৰণে, যেহেতু আমাৰ বিজেপি চৰকাৰ, আমাৰ বিজেপি আৰু UPPLৰ মিত্ৰজোঁটৰ চৰকাৰ আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত চলি আছে, এই ক্ষেত্ৰত তাত কাম কৰি বহুত ভাল পাইছোঁ। মই আহি পেলাই মই নিজেও ভাবিছোঁ মই ঠিক জেগাত আহিছোঁ, যেহেতু আমাৰ CM মহোদয়ে আমাক বহুত হেল্প কৰি আছে আৰু কামৰ ক্ষেত্ৰত আপুনি চাওক, আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত, আমাৰ ৰাস্তা ঘাটৰ ক্ষেত্ৰত আপোনালোকে আমাৰ সমষ্টিত আহক, মই আপোনালোকক ইনভাইট কৰিছোঁ, আহক। স্পেচিয়েলি মই নিজে আপোনালোকৰ কাৰণে খোৱা বোৱা ব্যৱস্থা কৰি আমি ঘূৰাই দেখাই দিম যে আমাক কিমান ব্ৰিজ, কিমান ৰাস্তা ঘাট আমাৰ চিফ মহোদয়ে আমাক বনাওঁতে সহায় কৰি দিছে। সেইকাৰণে মই আমাৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যিটো আপোনালোকে যিটো কৈছে যে আমাৰ EM মহোদয়ে যিবিলাক কথা কৈছে, এখেতে কথাৰ পিছত কথা আহিছে, এইবিলাক আহি থাকিব, কিন্তু মই ভাবোঁ যে আজি মই পিছত সদনৰ জৰিয়তে অনুৰোধো জনাইছোঁ যাতে আমাৰ এই কামখিনি হৈ যায়। আৰু মই আশা কৰিছোঁ যে আমাৰ শ্ৰীৰামপুৰ সমষ্টিত যিবিলাক হস্পিটেলৰ অসুবিধা, মেইনলি আমি হস্পিটেলৰ লগত কথা পাতিছিলোঁ, আৰু যাতে এই প্ৰব্লেমবিলাক ছল্ভ কৰে এইখিনি মই আশা ৰাখিছোঁ আৰু কথা দিছোঁ। স্বাস্থ্য সম্বন্ধীয় সমাধানৰ ক্ষেত্ৰত একচুৱেলি EM দুবাৰ ভিজিট কৰিছে, কিবা টেকনিকেল প্ৰব্লেমত তেখেতে কৈ আছে যে NRSMৰ আণ্ডাৰত আহে, NRSMটো আমাৰ BTCত নাই, তাৰ কাৰণে কৰিব পৰা নাই। কিন্তু মই কৈছোঁ যে BTCৰ যিটো SOPT আছে তাৰ পৰা আপুনি কৰক, BTCৰ ফাণ্ডৰ পৰা আমাৰ ইমান টকাৰ কাম নাই, তো এখেতে কৰিম বুলি কৈছে। এতিয়া চাওক, 10 লাখ যে পায় যে ফাইনেন্সিয়েল এছিষ্টেণ্টৰ বেমাৰীসকলৰ কাৰণে এইটো পালে না নাই? এইটো আমি পোৱা নাই, এখেতে কৈছে এতিয়া কৰি দিম, কৰিছে বোলে, প্ৰচেছত আছে, তো আজিৰ কালিৰ ভিতৰত এখেতে কৰিম বুলি কৈছে, মানে ৰোগ নিৰ্মূলৰ পইচাটো। পুৰণা বিজেপি নতুন বিজেপি পোৱা নিচিনা হ'ল আজি। একচুৱেলি পুৰণা বিজেপি নতুন বিজেপি নহয়, এতিয়া এখেতে যে মোক কৈছে যে আমি কংগ্ৰেছৰ পৰা আহিছোঁ, তো এখেতেওতো অলপ দিন আগত BPFৰ হৈ কাম কৰিছে, আপোনালোকে চবেই জানে। ভোটৰ আগত খালি টিকেটটো লৈছে, লৈ খেলিছে, সেইকাৰণে এইবিলাক কথা ক'ব নাপায়। ৰাইজে ভাল পাই ভোট দিছে, কংগ্ৰেছক প্ৰতিনিধিটো মই, MCLটো ৰাইজে মোক বনাইছে। এতিয়া কংগ্ৰেছ আৰু বিজেপি AIUD বুলি নহয়, যদি ৰাইজে ভাল পায় তেতিয়াহে আপোনাক ভোট দিব। ৰাইজে ভাল পাইছে কাৰণে আপোনালোকেও জানে, তাতকৈ মই ভাবোঁ যে গোটেই BTRত এটাই সমষ্টি জিকিছে কংগ্ৰেছে আৰু AIUDৰ মিত্ৰতাত, তো এইটো মই, তো এইকাৰণে ৰাইজে ভাল পায় কাৰণে এজনে জিকিব পাৰিছে, নহ'লেতো কংগ্ৰেছৰ কোনো অস্তিত্ব নাই আজিৰ দিনত, AIUDৰ কোনো অস্তিত্ব নাই, তাৰ কাৰণে আমি জিকিব পাৰিছোঁ ৰাইজে ভাল পোৱাৰ কাৰণে। ৰাইজে প্ৰাৰ্থী চাই ভোট দিছে বুলি মই আশা কৰোঁ, আৰু এতিয়াও ৰাইজ মোৰ লগত আছে। আগত BPF আছিল কণ্ট্ৰেক্ট কৰি, আগত সিও BPFতে আছিল, BPFতে কণ্টেক্ট কৰিছে, BPFত কি কৰিছে চবেই আপোনালোকে জানে। তো সেইকাৰণে কোনো BPF কংগ্ৰেছ নহয়, যেতিয়া আমি কাম কৰিব আহিছোঁ ৰাইজৰ হৈ, মই ভাবোঁ যে আমাৰ কাম কৰাটো উচিত, আৰু ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ স্বাৰ্থত আমি কাম কৰিব লাগে। আৰু হেল্থ ছেক্টৰটো বহুত এটা মানে আমাৰ মানুহৰ জীৱনৰ লগত, দৈনন্দিন জীৱনৰ লগত জড়িত, সেইকাৰণে হেল্থৰ কামবিলাক ভাল হ'ব লাগে। আৰু আমাৰ চিফ মহোদয়ে ইতিমধ্যে আপোনালোকে হয়তো চাইছে, আপোনালোকৰ ৰেকৰ্ড আছে, চিফ মহোদয়ে কৈছে হেল্থটো ডেভেলপ কৰিব লাগিব, তাতে আমাক কৈছে যে ইয়াৰ ওপৰত আমি গুৰুত্ব দি কাম কৰিম আৰু অতি সোনকালে এইবিলাক প্ৰব্লেম ছল্ভ হৈ যাব। তেতিয়াহ'লে আপোনাক কি কাৰণে কংগ্ৰেছৰ পৰা অহা নিৰ্মল এইটো কৈছে, আৰু মইতো ক'লোৱে আপোনাক যে যেতিয়া আপুনি কোৱেশ্যনৰ এনচাৰ দিব নোৱাৰে তেতিয়া আপুনি বেলেগ ছাইডত গৈ এইবিলাক আবল তাবল কৈ থাকে, সেইটো কৈছে। ময়োতো এইকাৰণে ক'লোঁ যে আজি কংগ্ৰেছ আৰু BPF, AIUDF, UPPL, BJP, তো আমাৰ এটা বেনাৰ আছেই, কিন্তু আমি এজন MCLA, ইলেক্টেড MCLA, আৰু আমি কংগ্ৰেছৰ পৰা, মই তাকে কৈছোঁ আমি কংগ্ৰেছৰ পৰা আহিলেও আমাৰ ভোটতো আপুনি EM হৈছে, আমিতো ভোটিং কৰিছোঁ চৰকাৰ বনাওঁতে, তো এইখিনি কথা হ'ব, আৰু এইবিলাক ধৰি থাকিব নালাগে। পাৰ্চনেল মানে মই ক'লোঁ না, যেতিয়া কুৱেশ্যনবিলাকৰ এনচাৰ যেতিয়া দিব নোখোজে বা দিব নোৱাৰে, নিজৰ ভুল থাকে, তেতিয়া চবে আমি চবে বেলেগ ডাইভাৰ্ট কৰিব বিচাৰোঁ, সেইটোৱেই তাৰ ভুল।